হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত আন এটা ভিডিঅ' লৈ আহিছোঁ ক্লাছ 11ৰ অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 6 যিটো আছে তোমালোকৰ ন্যায়পালিকা। ঠিক আছে, এইটোৰ পৰা তোমালোকৰ ফাইনেল এক্সামত কমন হোৱা কুৱেশ্যন আনচাৰ আজি এইটো ভিডিঅ'ত তোমালোকৰ মাজত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক এটা কথা কৈ দিওঁ যে মোৰ ভিডিঅ'টো তোমালোকে এবাৰ ফুল ৱাচ কৰি তাৰ পিছতহে স্কিপ কৰি লিখিবা, কিয়নো তোমালোকৰ ফুল ভিডিঅ'টো এবাৰ ৱাচ কৰাৰ পিছত তোমালোকে বুজি পাবা যে তোমালোকৰ এটা ডাউট ক্লিয়াৰ হৈ যাব। ঠিক আছে, চ' তোমালোকে ফাৰ্ষ্টত ভিডিঅ'টো ফুল ৱাচ কৰি ল'বা। ঠিক আছে, তো ছাত্ৰ-ছাত্ৰীসকল ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চোৱা, 1 নম্বৰ কুৱেশ্যনটো আছে আইনৰ শাসন বুলিলে কি বুজায়? বহলাই লিখা। ঠিক আছে, তোমালোকৰ আজি এইটো ভিডিঅ'ত লং কুৱেশ্যনকেইটা তোমালোকৰ মাজত আলোচনা কৰিম, তোমালোকে শ্বৰ্টকৈ লিখি ল'বা। ঠিক আছে, 1 নম্বৰটো চোৱা, 1 নম্বৰ উত্তৰটো আইনৰ চকুত সমতাই হ'ল আইনৰ শাসনৰ সাৰবস্থ। ই চৰকাৰক আইন অনুসৰি ক্ষমতা প্ৰয়োগ কৰাৰ বিষয়ে সকীয়াই দিয়ে। আইনৰ শাসনৰ জৰিয়তে ব্যক্তি স্বাধীনতাক ৰক্ষণাবেক্ষণ দিয়া হয়। চৰকাৰে স্বেচ্ছাচাৰীভাৱে কোনো লোকৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিলে তেন্তে হস্তক্ষেপৰ বিৰুদ্ধে আদালতত গোচৰ তুলিব পাৰি। আইনৰ শাসনে চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ পৰা নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ ব্যৱস্থা কৰে। আইনৰ শাসন ব্ৰিটিছ সংবিধানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। তো তাৰ পিছৰখিনি চোৱা, গ্ৰেট ব্ৰিটেইনৰ বিখ্যাত আইনবিদ ডাইচিৰ মতে আইনৰ শাসনে আইনৰ শ্ৰেষ্ঠতাক বুজায়। আইনৰ শাসন হ'ল নাগৰিকৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ ৰক্ষা কৱচ। তেওঁৰ মতে ক নম্বৰটো চোৱা, আইন উলংঘা কৰা অপৰাধত অপৰাধী হিচাপে দোষী সাব্যস্ত নকৰালৈকে কোনো ব্যক্তিক জীৱন আৰু সম্পত্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰি। তাৰপিছত সটো চোৱা, আইনৰ দৃষ্টিত সকলো সমান আৰু সকলো শ্ৰেণী মানুহৰ বাবে একে আইন। সকলো লোককে একে ধৰণৰ আইনৰ মাধ্যমত বিচাৰ কৰা হয় আৰু এনে অপৰাধৰ বাবে একে ধৰণৰ শাস্তি দিয়া হয়। চ' গটো চোৱা, ইংলেণ্ডত লিখিত সংবিধান নথকাৰ বাবে ন্যায়পালিকাৰ সিদ্ধান্তৰ পৰাই ইংলেণ্ডৰ সংবিধানৰ সাধাৰণ নীতিবোৰৰ উদ্ভৱ হৈছে আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছ নাগৰিকসকলৰ অধিকাৰবোৰ ৰক্ষণাবেক্ষণ দিয়ে। চ' তাৰপিছত 2 নম্বৰটো চোৱা, আমাক স্বাধীন ন্যায়পালিকাৰ প্ৰয়োজন কিয়? মন্তব্য দিয়া। ইয়াৰ উত্তৰটো চোৱা, বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ নিয়ন্ত্ৰণাধীন নহৈ স্বাধীনভাৱে কাৰ্যনিৰ্বাহ কৰাৰ বাবে সমৰ্থৱান হোৱা ন্যায়পালিকাক স্বাধীন ন্যায়পালিকা বোলা হয়। স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা ব্যক্তি স্বতন্ত্ৰতাৰ বাবে অতিশয় প্ৰয়োজন। ভাৰতবৰ্ষৰ সংবিধানৰ ন্যায়পালিকাই যাতে স্বতন্ত্ৰভাৱে কাৰ্যনিৰ্বাহ কৰিব পাৰে তাৰ বাবে বিভিন্ন ব্যৱস্থা সংবিধানে লিপিবদ্ধ কৰিছে। ভাৰতৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ক অভিভাৱক বুলি অভিহিত কৰা হয়। নাগৰিকৰ মৌলিক অধিকাৰৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰিলে পোনপটীয়াকৈ উচ্চতৰ ন্যায়ালয়ৰ ওচৰত চাপিব পাৰি। তাৰ পিছৰখিনি চোৱা, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানমণ্ডলসমূহে সকলো আইন সংবিধান অনুসৰি প্ৰণয়ন কৰিব লাগে।
বিধানমণ্ডলসমূহে সংবিধান বহিৰ্ভূত কোনো আইন প্ৰণয়ন কৰিলে তেনে আইন অসাংবিধানিক বুলি ন্যায়পালিকাই ঘোষণা কৰি নাকচ কৰিব পাৰে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত হোৱা বিবাদ মীমাংসাৰ বাবে নিৰপেক্ষ ন্যায়পালিকাৰ আৱশ্যক। তাৰপিছত 3 নম্বৰটো চোৱা, ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ স্বাধীনতা নিশ্চিত কৰাৰ সাংবিধানিক ব্যৱস্থাৱলীৰ বিষয়ে লিখা। আৰু উত্তৰটো চোৱা, ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ স্বাধীনতা নিশ্চিত কৰাৰ সাংবিধানিক ব্যৱস্থাৱলীবোৰ হ'ল, ক নম্বৰটো চোৱা, নিয়োগ পদ্ধতি। ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিয়োগ কৰাত বিধানমণ্ডলক জড়িত কৰি ৰাষ্ট্ৰপতিৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে, যাতে ন্যায়াধীশসকলৰ নিযুক্তিত ৰাজনীতিৰ প্ৰভাৱ নপৰে। ৰাষ্ট্ৰপতিয়ে এই ক্ষেত্ৰত উচ্চতম বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগত আলোচনা কৰিব পাৰে। তাৰপিছত খটো চোৱা, অপসাৰণৰ জটিল পদ্ধতি। ন্যায়াধীশসকলৰ অপসাৰণ পদ্ধতি অতি জটিল কৰা হৈছে, যাতে তেওঁলোকক কেৱল অসৎ আচৰণ বা অযোগ্যতাৰ বাবেহে অপসাৰণ কৰা হয়। তাৰপিছত গটো চোৱা, চাকৰিৰ নিৰাপত্তা। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ ঊৰ্ধ্বতম বয়সৰ সীমা 65 বছৰ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বয়স 62 বছৰ ধাৰ্য কৰা হৈছে। এই সময়ছোৱাত তেওঁলোকৰ চাকৰিৰ সম্পূৰ্ণ নিৰাপত্তা দিয়া হৈছে, যাতে ভয়ৰ বশৱৰ্তী হৈ তেওঁলোকে কোনো কাম নকৰে। তাৰপিছত খটো চোৱা, উচ্চ হাৰত দৰমহা। ন্যায়াধীশসকলক উচ্চ হাৰত দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে, যাতে পাৰদৰ্শী প্ৰতিভাৱান লোকসকলে নিষ্ঠা সহকাৰে বিচাৰকৰ গধুৰ দায়িত্ব বহন কৰিবলৈ ইচ্ছুক হয় আৰু দুৰ্নীতিত লিপ্ত নহয়। তাৰপিছত উঙটো চোৱা, সমালোচনাৰ পৰা মুক্ত। ন্যায়াধীশসকলৰ কাৰ্যৰ বাবে কোনেও সমালোচনা কৰিব নোৱাৰিব। আনকি সংসদতো আলোচনা কৰাত বাধা প্ৰদান কৰা হৈছে। সংসদত ন্যায়াধীশৰ অপসাৰণৰ প্ৰস্তাৱ উত্থান হ'লেহে আলোচনা কৰিব পাৰি। তাৰপিছত আৰু এটা দি আছোঁ তোমালোকৰ লং কুৱেশ্যন। ইমান দীঘল ভিডিঅ' নবনাওঁ, কাৰণ নেক্সট ভিডিঅ'ত দি দিম তোমালোকক, কমেণ্ট কৰিবা তোমালোকে। তো 4 নম্বৰটো চোৱা, ভাৰতবৰ্ষত ন্যায়াধীশসকলৰ নিয়োগ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো চোৱা, ভাৰতবৰ্ষত ন্যায়াধীশসকলৰ নিযুক্তি যাতে মুক্ত আৰু নিকা হয়, তাৰ বাবে তেওঁলোকৰ নিয়োগ আৰু অৰ্হতাৰ বিষয়ে সংবিধানত লিপিবদ্ধ কৰিছে। ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। সংবিধান অনুসৰি ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক নিয়োগ কৰোঁতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰিব লাগে আৰু প্ৰয়োজন হ'লে তেওঁ উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ আন ন্যায়াধীশৰ লগত আলোচনা কৰিব পাৰে। কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত গৃহ মন্ত্ৰণালয় আৰু মন্ত্ৰী পৰিষদৰ নিয়োগ সমিতিয়ে প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক নিয়োগ কৰে। মুখ্য ন্যায়াধীশক
সাধাৰণতে পৰস্পৰা অনুসৰি ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক নিয়োগ কৰা হয়। ন্যায়াধীশসকলৰ নিযুক্তি যাতে ৰাজনীতিৰ পৰা মুক্ত হয় তাৰ বাবে 1982 চনৰ পৰা 1998 চনলৈকে কেইবাৰো উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচৰা হৈছিল। অৱশেষত উচ্চতম ন্যায়ালয়ে এক অভিনৱ পদ্ধতিৰ প্ৰৱৰ্তন কৰিছে। এই পদ্ধতি অনুসৰি মুখ্য ন্যায়াধীশে 4জন জ্যেষ্ঠ ন্যায়াধীশৰ লগত পৰামৰ্শ কৰি কেইজনমান ব্যক্তিৰ নাম অনুমোদন কৰিব পৰা অনুমোদিত তালিকাৰ পৰা মন্ত্ৰী পৰিষদে ন্যায়াধীশসকলৰ নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ন্যায়াধীশসকলৰ নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমান উচ্চতম ন্যায়ালয় আৰু মন্ত্ৰী পৰিষদ উভয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছাত্ৰ ছাত্ৰীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।